আকৌ এটি নতুন পুৱাৰ আৰম্ভণিতে আজি মই পল্লৱীয়ে লৈ আহিছোঁ আপোনালোকৰ আগত এটা সুন্দৰ ৰেচিপি, যিটো সোৱাদ ভৰাৰ লগতে সুস্বাস্থ্যকৰ। আৰু এই ৰেচিপিটো আচলতে এই পাচলিবিধৰ লগতহে বনাম মই। এই পাচলিবিধ সকলোৱে চিনি পায় নহয়নে? এই পাচলিবিধৰ নাম হ'ল বাৰী সুন্দৰী বা বন ছজিনা বা পাহাৰী কইনা বুলি ইয়াক জনা যায়, পাহাৰৰ পৰা নাম পাবে। আমি আজি 2টা পিঁয়াজ কাটি লৈছোঁ, লগতে আদা নহৰু একেলগে থেতেলিয়াই লৈছোঁ, লগতে তেল আৰু জলকীয়া, লগত মাংস মই সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে ইয়াৰ লগত লোকেল চিকেন ল'ব পাৰে। লোকেল চিকেন হ'লে বেছি সোৱাদ ভৰা হয়। মই আচলতে পোৱালিটোৱে বেছিকৈ ব্ৰইলাৰ মাংসটো বেছিকৈ খাই বাবে মই এই ব্ৰইলাৰ মাংস লৈছোঁ। আৰু আপোনালোকে মাংসখিনি সৰু সৰুকৈ কাটি ল'ব। মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ যাতে তেলত পূৰা মাংসখিনি সিজি যায়। আপোনালোকে মাংস বা মাছ হওক যিকোনো ঘৰতে কাটি বাছি লয়নে? আচলতে ঘৰত মানুহ নথকাৰ বাবে মই নিজেই চব কাম কৰোঁ, নিজেই কাটোঁ, নিজেই ৰান্ধোঁ, নিজেই হেৰি কৰোঁ। আপোনালোকে কৰি ভাল পায়নে? আচলতে কিছুমান মানুহ আছে যি নেকি কৰি ভাল নাপায় এইবিলাক, কিন্তু মই কৰি খুবেই ভাল পাওঁ। নিজেই যেতিয়া কাটোঁ, ৰান্ধোঁ, বাঢ়োঁ, সেইবিলাক কৰি কিছু ভাল লাগে নহয়নে? আচলতে কাকনো কি ক'ম, সকলোৰে নিজৰ নিজৰ নহয় জানো? আমাৰ ঘৰত মানুহ নাই বাবে মোৰ এইটো দায়িত্ব, গতিকে মই দায়িত্বটো পালন কৰিবই লাগিব। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ ৰান্ধেনে? এইটো শাক পাচলিৰ লগত ৰান্ধিছেনে? মোক এবাৰ জনাবচোন কমেণ্ট কৰি দেই। এতিয়া মই মাংসখিনি প্ৰায় কাটি হোৱাত মই কেৰাহীখনত তেল অকণমান দি দিছোঁ। কেৰাহীখনত তেল মই 4-5 চামুচমান দি দিছোঁ, যাতে মাংসখিনি ভালদৰে সাঁতুৰিব পাৰে। লগতে ৰঙা জলকীয়া 2টা ভাঙি কিনে মই তেলতে দি দিছোঁ। আৰু লগতে আগতে কাটি লোৱা মই পিঁয়াজ 2টাও এনেদৰে দি দিছোঁ। পিঁয়াজখিনি ভালদৰে আপোনালোকে ভাজি ল'ব। আৰু ভাজি লোৱাত মই পাঁচফোৰণ কেইটামান এইদৰে দি দিছোঁ তেলতে। পাঁচফোৰণকেইটা কম হোৱাৰ বাবে মই আৰু কেইটামান দি দিছোঁ। আপোনালোকে তেলত পাঁচফোৰণ দি খায়নে? মোৰ বহুত ভাল লাগে গোন্ধটো, গতিকে পাঁচফোৰণ কেইটামান নিদিয়াকৈ মই শাকখন ভালে লগতে দিছোঁ মই তেজপাত এখিলা। পিঁয়াজখিনি ভাজি হোৱাত মই মাংসখিনি এইদৰে তেলতে দি দিছোঁ। মাংসখিনি ভালদৰে ভাজি ল'ব অকণমান। এতিয়া মই মাংসখিনি ভালদৰে পিঁয়াজ আৰু মছলাৰ লগত ভালদৰে মিলা প্ৰীতি কৰিবলৈ দিলোঁ। লগতে মই দিলোঁ হালধি এচামুচ, আৰু ইয়াৰ লগতে দিলোঁ মই নিমখ সোৱাদ অনুযায়ী। আপোনালোকে নিমখ নিজৰ সোৱাদ অনুযায়ী দি দিব। মই 2 চামুচ দি দিছোঁ। আৰু ভালদৰে মাংসখিনি মই এতিয়া লৰাই ঢাকোনখন বন্ধ কৰি দি দিম মাংসখিনি সিজিবৰ বাবে। মাংসখিনি প্ৰায় সিজিলেই এইদৰে মাংসখিনিৰ পৰা পানীটো যেতিয়া শুকাই যাব, তেতিয়া অকণমান ড্ৰাই হ'বলৈ ধৰিব আৰু কেৰাহীখনত অকণ লাগি ধৰিছে। গতিকে এই স্থলতে মই দি দিম আদা নহৰুখিনি, শুকানকৈ খুন্দি লোৱা আদা নহৰুখিনি মই ইয়াত দি দিম। মাংসত যেতিয়া আদা নহৰুখিনি পৰিব, তেলত যেতিয়া পৰিব, তাৰ এটা বেলেগ সোৱাদ আহে। গতিকে এই সময়তে আপোনালোকে আদা নহৰুখিনি দি অকণ ভাজি ল'ব, কেঁচা গোন্ধটো যাবলৈ। আদা নহৰুখিনি দি হোৱাত মই আকৌ ভালদৰে মাংসখিনি অকণমান সিজিবলৈ ঢাকোনখন বন্ধ কৰি দিছোঁ। প্ৰায় আকৌ 10 মিনিটমান সিজাৰ পাছত মই ঢাকনিখন এইদৰে খুলি মাংসখিনি চাই লৈছোঁ। মাংসখিনি ভালদৰে সিজাত আমি আকৌ ইয়াৰ পাছত পাচলিখিনি মই দি দিম। এই শাকবিধ দি মই মাংসখিনি এনেদৰে সিজিবলৈ অকণমান এৰি দিম।
মাংসখিনিৰ ভাপতে যেতিয়া এই শাকবিধ সিজিবলৈ ল'ব তেতিয়া আৰু বেছি ভাল লাগে ইয়াৰ গোন্ধটো। আচলতে ইয়াৰ গোন্ধটোৱে গোটেই ৰুমত মলমলাই দিয়ে। গতিকে এই গোন্ধৰ এই শাকবিধ খাই আপোনালোকে কেতিয়াবা পাইছেনে মোৰ কমেণ্ট বক্সত প্লিজ কমেণ্ট এটা কৰিব। আৰু আমাৰ এই শাকবিধ প্ৰায় হৈয়ে গ'ল। আপোনালোকে এই চব্জিবিধ কিহৰ লগত খাই বেছিভাগ ভাল পায় আপোনালোকে জনাবচোন। কেতিয়াবা খাইছেনে এই শাকবিধ? মই প্ৰায়ে খাই থাকোঁ, কাৰণ আমাৰ লাই হওক লফা হওক এইবিলাক সকলোতে সাৰ দিয়া নহয়নে? গতিকে আমি এনেকুৱা কোনডাল শাক পাচলি বা এইবিলাক আচলতে ৰুই লোৱাটো বেছি উপকাৰিতা। গতিকে আমি এইটো যদি এবাৰ ৰুওঁ আমি গোটেই বছৰটো খাব পাৰোঁ। গতিকে প্ৰত্যেকবাৰে এই শাক পাচলিটো বাৰিষা ছিজনত বেছি ভাল হয় খাবলৈ। বাৰিষা ছিজনত ইয়াৰ যিটো গা গছ হয় সেই গা গছটো বেছি শকত হৈ পৰে। গতিকে সেই শকত হোৱা গা গছটো তেনেই মিঠা খাবলৈ। গতিকে আপোনালোকে কেতিয়াবা এই পাচলিবিধ খাই পাইছে নে নাই পোৱা মোৰ কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো মৰম দিয়াৰ বাবে।